ওয়েলকাম টু মাই ইউটিউব চেনেল তন্ময় ব্লগ গাইজ। আজি ৰাতিপুৱা শুই উঠি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মানে কি মানে আজি মই গোটেই দিনটোৰ মানে এনেকুৱা এটা লং ব্লগ এটা আপলোড কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যিহেতু এতিয়া 10:20মান হ'ল আৰু মই এতিয়া শুই উঠিছোঁ আৰু ঘৰত বম গালি খাই আছোঁ গাইজ। মানে দেৰিকৈ শুই উঠা মানে দেৰিকৈ শুই উঠাৰ কাৰণে বম গালি পাৰি আছে। चीटिंग करता है तू चीटिंग 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 करता है तू কিন্তু আৰু কি কৰিম গাইজ, পঢ়া এতিয়া নায়ে, পঢ়া শুনা কৰিব নায়ে, স্কুল কলেজ নাই আৰু এইফালে চাকৰি তাকৰি নাই, চাকৰি নকৰোঁৱে গাইজ। এতিয়া আৰু চাকৰি কৰা বয়স নহয় আৰু সেইকাৰণে এতিয়া ভিডিঅ' কৰোঁ, খাওঁ আৰু ভিডিঅ' কৰোঁ। গতিকে সেয়াই আৰু গাইজ জিন্দগী। আৰু এইফালে গাইজ চাওঁতে মায়ে আচাৰ বনাবৰ কাৰণে একদম পূৰা আম চাম কাটি থৈ দিছে, অলপমান খাইছে, গালি খাব লাগিব আকৌ। उठाले रे देवा उठाले रे बाबा গাইজ টেঙা, গাইজ কি টেঙা, গাইজ বম টেঙা আমৰ আচাৰ বনাব গাইজ, ভাল লাগিব। টেঙা আমৰ আচাৰ ভাল লাগিব বাৰু। এতিয়া মায়ে মাতি আছে, ভিতৰত চাহ বনাই থৈ দিছে, বোকা চিৰা দিছে আৰু চাহ বনাই থৈ দিছে বোলে। বলক চাহটো খাই আহোঁ গাইজ। এনেকৈ দেখোনতে কিজানি কেমেৰাত আমৰ এইখিনি নুঠিল গাইজ। এইখিনি আম মানে এনেকৈ মানে মেলি দি থৈ দিছে, ইয়াৰ পৰা এইটোকো লৈ খাই দিছোঁ মানে টেঙা আম গাইজ। ভিতৰৰ পৰা বাহিৰত খাব আহিছোঁ, এই চাওক, আৰু চাহ কাপটো ইয়াতে থৈ দিছোঁ, মানে ভিতৰত বম গালি খাইছোঁ গাইজ। মানে আজি ৰাতিপুৱা উঠিয়ে মানে প্ৰথম প্ৰব্লেমটো মানে আজিৰ দিনটোৰ প্ৰথম প্ৰব্লেমটো এইখন মানে কি হৈছে মই কৈ আছোঁ ৰ'ব, চাই থাকক। এই চকাটো মানে বহুত মানে তাল কৰি আছে, মানে লৰি আছে। এই মানে এইটো মানে এই বল কাপটো অলপ চেঞ্জ কৰিব লাগিব ছেকেণ্ডত। আৰু এটা এইটো গাইছ, এইটো যিহেতু আপোনালোকে এই শ্বৰ্টছত দেখা পাইছে, মোৰ মানে এইটো কি হয়, এইটো খুলি যায়। চ' এইটো ঠিক কৰিব লাগিব, ফাৰ্ষ্ট ছিটটো, ছেকেণ্ড এই চকাটো ঠিক কৰিব লাগিব। এতিয়া টাউনত যাওঁ বুলি ভাবিছোঁ, কিন্তু ইয়াত ৰ'দ দেখোন গাইছ। চাইকেলখন মানে বহুত লেতেৰা হৈ আছে, গতিকে এতিয়া মুচোঁ আৰু আজি নুধোঁ, সেইদিনা ধুলোঁ মানে ধোৱাৰ লগে লগে মানে চেইনডালত অলপ প্ৰব্লেম দিছে, অলপ গ্ৰীচ চ্ৰিচ দিব লাগিব। বল কাপকেইটা অলপ গ্ৰীচ দিব লাগিব, বেছি ধুই থাকিলে মানে বেয়া হৈ যায় আৰু গাইজ। চাইকেলখনৰ লগতে আৰু এটা প্ৰব্লেম আছে, আৰু এইটো এটা মিক্সি বাতি, এইটো এটা ঠিক কৰিব লাগিব। মানে মই যেতিয়া চাইকেল ভাল কৰিব যাম বুলি যেতিয়া ক'লোঁ মায়ে ক'লে এইটো লৈ যা, এইটো অলপ বেয়া হৈছে, মানে এইটো নুঘূৰে মানে এইডাল ব্লেডখনে নুঘূৰে। চ' এইটো এটা মানে ঠিক কৰিব লাগিব। মানে এতিয়ালৈ আজি যিটো দুটা প্ৰব্লেম দেখা পালোঁ, এইটো আৰু মোৰ চাইকেলখন, আৰু বাকী কি প্ৰব্লেম দেখাব। ভিডিঅ' কৰাৰ কাৰণেহে কিজানি প্ৰব্লেমবোৰ আহি আছে, মানে এনে গম নাপায়। ভিডিঅ' নকৰিলে মানে নৰ্মেল যেতিয়া থাকোঁ না, কি প্ৰব্লেম আহিলে একো গম নাপায়। এতিয়াই গম পাইছোঁ মানে এইটো এটা প্ৰব্লেম, এইটো এটা প্ৰব্লেম, মানে ওলাই যাই থাকে আৰু। A few moments later. গাইজ তেতিয়া মানে যিটোহে ৰ'দ দিছে, মানে বিৰাট চেৰেক ৰ'দ দিছে, সেই ৰ'দত মানে টাউনত যোৱাটো সম্ভৱ নহয়। গতিকে এতিয়া মানে এতিয়া 70 ডিগ্ৰী এংগুলত মানে এতিয়া ৰ'দটো দি আছে। যেতিয়া 60 ডিগ্ৰী এংগুলত ৰ'দটো দিয়ে, তেতিয়া মানে টাউনত যাম আৰু চাইকেলখনো ভাল কৰিম আৰু প্ৰব্লেমবোৰ আৰু চল্ভ কৰিম। গাইজ মেজৰ প্ৰব্লেমটো মানে কি হ'ল, ঘৰৰ প্ৰব্লেমটো মেজৰ প্ৰব্লেমটো হ'ল ঘৰৰ প্ৰব্লেমটো। ঘৰত মানে সেইদিনা এইখিনিতে এখন চাং আছিল, এই চাংখন মানে যোৱাকালি মানে ঠাইটো চেঞ্জ কৰিছিল। এতিয়া এই চাঙৰ পৰা ওলোৱা মানে এইখিনি মানে গোটেই বাঁহ কাঠ এইখিনি আছে। চ' এইখিনি এতিয়া মানে অলপমান মই চাফা কৰিব লাগিব। যোৱাকালি মানে মানুহজনে চাফা গৈছিল, তথাপিও মানে এতিয়া মই অলপমান চাফা কৰি দিওঁ, দেউতাই অলপমান চাফা কৰিলে। চ' এইখিনি চাফা কৰি উঠি টাউনত যাম আৰু। ইয়াতে গাইজ এতিয়া মই মানে মিক্সিৰ যে জাৰটো, সেই জাৰটো এতিয়া ভাল কৰিব আহিছোঁ, দাদাজনে ভাল কৰি দিব গাইজ। ফাৰ্ষ্ট মানে যিটো মিক্সিৰ জাৰ আছিলে, সেই মিক্সিৰ জাৰটো ঠিক কৰিলোঁ, আৰু মানে চাইকেলখন ঠিক কৰিব আহি আছোঁ আৰু গাইজ। এতিয়া চাইকেলৰ দোকানত আহিছোঁ, আৰু চাইকেলৰ দোকানত এইখন এতিয়া ঠিক কৰিম। মানুহ নাই বাৰু, ক'ৰবাত গৈছে, মানে চকাটো আৰু মানে ছিটটো ঠিক কৰি লৈ ঘৰলৈ যাম আৰু। এতিয়া মানে মই চাইকেলৰ হস্পিটেলত দি ধুনীয়াকৈ ঠিক কৰি ল'লোঁ, আৰু আজিৰ প্ৰব্লেমকেইটা শেষ হ'ল দিয়ক গাইজ। যিহেতু ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু ঘৰৰ পৰাই শেষ কৰোঁ বুলি ভাবিছোঁ, আৰু টাউনত ভিডিঅ'টো শেষ হৈছিল যদিও মই ঘৰতে এতিয়া এণ্ডিংটো কৰিলোঁ। আপোনালোকে যদি ইমান দেৰিলৈ মোৰ চেনেলটো মানে ভিডিঅ'টো চাই আছিল, গতিকে ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিয়ক, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।